ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰিলোঁ। এতিয়া সিহঁতে ফোন কৰিছে, গা পা ধুই কিনে ভাতকেইটা খাই ওলাই যাওঁ আৰু। আজি আমি এনেকুৱা এটা ঠাইত মানে গৈ আছোঁ। এতিয়া ওলাই আহিছোঁ, ল'ৰাকেইজন আহি আছে বাৰু। আহি গ'লে ফোন কৰিব মোক, ফোন কৰিলে আমি একেলগত যাম গোটেইকেইজন। আপোনালোকেও যাব আমাৰ লগত, চাই থাকিব, দেখাই আছোঁ আপোনালোকক। গাড়ীত উঠিলোঁ, এতিয়া ক'লৈ গৈ আছোঁ আপোনালোকক অলপ দেৰিকৈ ক'ম, মানে এতিয়া প্ৰথমতে নকওঁ, তাৰমানে অকণমান পিছত কৈ আছোঁ। এতিয়াই কৈ দিলে ভ্লগটো চাই ভাল নাপাব, তো সেইটো কাৰণে অকণমান পিছত কৈ আছোঁ, আপোনালোকে চাই থাকিব। ধুনীয়া সেউজীয়া পৰিৱেশ। এই ৰাস্তাটো ইমান বেয়া বাপ্পা ঐ। এইখিনি ঠাই কুলচিপাৰ বুলি কয়। আমি লেফ্ট ছাইডত যাব লাগিব, গৈ আছোঁ। ঐ গান বজা। তেলটো ভৰাই ল'লোঁ, এতিয়া আকৌ আমি জাৰ্ণি আৰম্ভ হ'ব আমাৰ। গাড়ী কিন্তু দবাই আছে দেই, প্ৰায় 120 মানত গৈ আছে, কাৰণ ৰাস্তা ভালতো, ৰাস্তা ধুনীয়া। লকডাউনৰ পৰিৱেশ, এইফালে মানুহৰ সমাগম ইমান নাই ৰাস্তাত। ভাল লাগিছে, ৰাস্তাবিলাক ধুনীয়া। আমি যিটো ঠাইত গৈ আছোঁ এতিয়া, আমাৰ ওচৰতে বুলি ক'ব পাৰি। মানে এনেকুৱা ঠাই আছে, আমি সঁচাকৈ গম পোৱা নাছিলোঁ। ভাল লাগিছে পৰিৱেশবিলাক, চাওক না কি ধুনীয়া। তুমি নামাতিলে ভাল নালাগে জানা, তুমি নাহিলে বুকুটো নুফুলে ফুল, ৰঙা ফুলি যাৰে ফুল, বুকুটো নুফুলে। এই ৰাস্তাৰে গৈ থকা গাড়ীবিলাকে চাই গৈ আছে মানে। সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ আছোঁ এতিয়া আমি, মানে ছাইডত চাহ বাগিচা এখন আছে, আমি তাৰ মাজেৰে গৈ আছোঁ। সুন্দৰ পৰিৱেশ, মানে এইফালে আহিলে মানে বেছি চাহ বাগিচা দেখা পায় মানে এইটো ছাইডত। চাৰিওফালে মানে সেউজীয়া আৰু সেউজীয়া মাজেৰে আমি গৈ আছোঁ। ধুনীয়া এটা পৰিৱেশৰ মাজেৰে গৈ আছোঁ আমি। আপোনালোকে এইকেইটা বস্তু দেখিছেনে? স্পীড ব্ৰেকাৰ দিলে এনেকুৱাকৈ দিব লাগে। আৰু এটা তেনেকৈ আছে আগত, তেনেকৈ দিলে ভাল মানে। ভাল নালাগে জানা, তুমি নাথাকিলে ভাল নালাগে জানা, তুমি আঁতৰিলে নবলে মৰয় আজোৰ, নুশুনো চিনাকি সুৰ, মৰহে আশা মোৰ, দুখৰো নপৰে গোৰ,
কৰি নাযাবা আকাশতে থাকিবা মোৰ চিৰদিন বৰফৰ গাড়ী এখন দেখা পাইছোঁ, বৰফ খাব পাৰিলোঁ হয়, নাখাওঁ দে। আমাৰ মৰমৰে গান ভাল নালাগে জানা। আৰু বেছি যাব নালাগে বাৰু, এই ঠাইডোখৰ আমি পাবলৈ গৈ আছোঁ। প্ৰায় আৰু 6 মিনিটমান লাগিব, 6-7 মিনিটমান লাগিব, গৈ পাম। আপোনালোকে চাই থাকিব। ৰাস্তাৰ কণ্ডিশ্যনটো একদম বেয়া। আগত দলং এখন আছে বোলে, হ'লেও গাড়ীৰ পৰা আমি নামি কিনে অকণমান চালোঁ, নাই, গাড়ীখন নিব পৰা অৱস্থাত নাই মানে। দেখিছে নহয়, শিলবিলাক আছে। ইয়াৰে আগত এখন দলং আছে, সেইটো কাৰণে মানে গাড়ীখন নিব নোৱাৰোঁ আমি বেলেগ ফালে ঘূৰি যাব লাগিব। এইবাৰ ড্ৰাইভাৰ আহিছে চাবলৈ। অৱশেষত আমি গাড়ীখন ঘূৰাই আনিব লগা হ'ল। ৰাস্তা ভুল লগা নাই বাৰু, সেইটো ৰাস্তাৰে আহিছোঁ। খালি আমি এইফালে যাব লাগিব, মানে 2জন মানুহে আমাক লৈ যাব, আগবঢ়াই লৈ যাব। সিহঁতৰ ৰাস্তাটো দেখাই দিব, আমি গৈ থাকিম, আপোনালোকেও যাই থাকিব আমাৰ লগত। বলক, আমাক লৈ গৈ আছে। এই 2জন দেখিছেনে আপোনালোকে মানুহ, এই আগত বাইক লৈ গৈ আছে যে, সেইকেইজনে আমাক ৰাস্তাটো দেখাই দিব। আমি সেইমতে গৈ আছোঁ। মানুহ 2জন হয়তো বেলেগ ছাইডত যাবলৈ গৈ আছিলে, আমাৰ মানে ৰাস্তাটো সেনেকুৱা দেখি কিনে আমাক দেখাই দিব আৰু, অচিনাকি মানুহ আহিছোঁ যে আমি, সেইটো কাৰণে দেখাই দিব। আমি সেইফালেৰে যাম। ৰাইট ছাইডে এইটো ৰাস্তা দেখিছেনে, এইটো ৰাস্তাৰে আমি যাম বুলি কিনে ভাবিছিলে, আমাক আগুৱাই মাতিছে। আকৌ আমি গৈ আছোঁ। ইমান ধুনীয়া পৰিৱেশ, মানে সঁচাকৈ বৰ মনোমোহা পৰিৱেশ। ৰাস্তাটো দেখা পাইছে যে আপোনালোকে, সেই ৰাস্তাটোৰে যাব লাগিব। আমাক ছিগনেল দিছে, আমি এইফালে যাব লাগিব। গৰুকেইটা তোমালোকে ক'ত লৈ যাবা? বগামাটি যাব। পাহাৰীয়া মই শুভয়া মৰে তই, পাহাৰীয়া মই শুভয়া মৰে তই, পাহাৰী কলিজা যৌবন্ধু পৰিয়া মাৰিলি প্ৰেমৰ কিনুৰি। অকণমান চাইড দি, এই চাইড দি, মৰিলে। পাহাৰীয়া মই শুভয়া। পাহাৰখন দেখিছোঁ বাৰু, পাইছোঁ যেন লাগিছে। ওচৰলৈ গৈ আছোঁ, পাহাৰখনৰ ওচৰলৈ গৈ আছোঁ। ফাইনেলি পাম চাগে। গান কিন্তু কিছু বজাইছে দেই। আপোনালোকে দেখা পাইছে যে এই ছাইডত এনেকৈ
হেৰি কৰি আছে গছবিলাকত যে এইবিলাক হাতীৰ কাৰণে দিয়া হৈছে হাতী আহে এইবিলাক চৰ্ট দি থৈ দিয়ে সোণৰ সজাত ৰাখিলো মৰমেৰে পালিলো পক্ষীটি উৰি যাব বুলি ভবা নাছিলো পক্ষীটি উৰি যাব বুলি ভবা নাছিলো এজনৰ বোলে আকৌ নেটৱৰ্কে নোপোৱা হ'লে এয়াৰটেলৰ ইহঁতৰ ফূৰ্তিছা এইখন গাড়ী বোলে কোনোবা চিনাকি তুমি তোৰ নাছিলা কোনোবা চিনাকি মোকে আপোন কৰিলা মিছা মৰম যাচিলা মোকে আপোন কৰিলা মিছা মৰম যাচিলা বুকুৰ সঁচা মৰম কালৈ ৰাখিলা ধনৰ সুখ বিচাৰি মোকে দিলা ধনৰ সুখ ৰাস্তাৰ মাজেৰে মানে পানী গৈ আছে ল'ৰাজনে কৈছে মানে গাড়ীখন যাব পাৰিব আৰু আমি সুধিলোঁ যাব পাৰিব নে নোৱাৰে তেওঁ কৈছে যাব পাৰিব এইখন ইয়াতে পাৰ্কিং কৰিব লগা হ'ল এই ভিতৰত মানে গাড়ীবিলাক নিব দিয়া নাই চ' আমি ইয়াতে পাৰ্কিং কৰিলোঁ এইখন দেখিছে মস্ত বেনাৰ এখন মাৰি থৈ দিছে মানে গাড়ীৰ ভিতৰত নিব নিদিয়ে নহ'লে 501 টকা জৰিমনা ভৰিব লাগিব আগত দিছিলে এতিয়া দিয়া নাই বাৰু সেইটো কাৰণে আমি গাড়ীৰ ভিতৰত নানিলোঁ ফাইনেলি আমি আহি পালোঁ এয়া পৰিৱেশটো চাওক বৰ ধুনীয়া পৰিৱেশ মৰম লগা ভণ্টিজনীৰ নাজানো কথা আছে নেকি কোনোবা জান তোমাৰ মৰম এতিয়ালৈ কোনো যদি কাষে চপানা তোকে পালে ঘৰে খনিলমে যে সজায় মৰম লগা ভণ্টিজনীৰ নাজানো কথা আমাৰ গৰু ছাগলীকেইটা ইয়াত আনিলে চাৰি লৈ যাব পাৰিলোঁ হয় বৰ ধুনীয়া ঘাঁহ আছে কোনো যদি কাষে চপানা তোকে পালে ঘৰে খনিলমে যে সজায় ও জানৈ কবি নে সঁচাই ও জানৈ মনৰে কথা ও জানৈ কিনো বুজিবি ও জানৈ বুকুৰে বেথা কিনো যে নকৰিলো পানীৰ লগত চাচনি কেনেকৈ খেলা খেলি আছে পানীয়ে উটুৱাই লৈ গৈ আছে তাক চাওক কি আচৰিত দৃশ্য ভয় লগা দেই ভোক লাগিলে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ সেয়ে আমি গোটেইকেইজন একেলগে বহিছোঁ কোনে কি আনিছে চব ওলাই আছে খাই থকা মুহূৰ্ততে অঘটন এটা ঘটি গ'ল কিবা এটা কওঁ কি হ'ল হেনো পিছল খা